হে ঋতুপন কি বঢ়িয়া ৰীল দিছে দেই ইমান ধুনীয়াকৈ নাচিব পাৰে মইহে আকৌ একো নোহোৱা এটা হলো ইমান যে কাম কৰিব লাগে মই কোনো সহায় কৰি নিদিয়ে ইমান ভাগৰি গৈছো আৰু আপুনি দিনটো ৰীলখিনিকে চাই নাথাকিবচোন আপুনিও অকণমান কামত সহায় কৰি দিয়কচোন বাহিৰত সেই পাত চাতখিনি হাৰি কেনে জ্বলাই দিয়কগৈ হেই পাত চাত জ্বলাই নেকি কোনোবাই মোদীয়েচোন নিজে কৈছে এইবোৰ কাম কৰিব নাপায় গছ কাটিব নাপায় মই আপোনাক গছ কাটি কেনে জ্বলাব দিয়া নাই নহয় গছৰ পৰা পাতখিনিহে জ্বলাব দিছো কোনে যে ফোন কৰিছে নহয় সময়টোত হেল্ল' সবিতা হে কি কলি তই দিল্লী গৈছ ফুৰিবলৈ কেনেকৈ গলি ইমান দূৰ কেনেকৈ গলি মানে এৰোপ্লেনত আহিছো আকৌ মই কি ইমান দূৰ দিল্লীলৈকে অসমৰ পৰা কি দৌৰি দৌৰি আহিম নেকি দে হ'ব দে মোক ফুৰিব গৈ আছে সেয়া আপুনি দেখিলে নহয় লোকে যে দিল্লীলৈকে ফুৰিবলৈ গৈছে আমি যে ঘৰৰ ভিতৰতে গেলি আছো এই ফুৰিব গৈ লাভ নাই নহয় ইমান গেলা গৰমখনত এই ভিতৰতে সোমাই কেনে এচিত বহি থাকাচোন দেখিছ নাই কিমান ঠাণ্ডা নেলাগে মোক ঠাণ্ডা বতাহ বলক ফুৰিবলৈ যাওঁ ক'ত যাবানো ফুৰিবলৈ নাজানো বলক লণ্ডন যাওঁ লণ্ডন লণ্ডন হেই পগলা আছে নেকি ইমান দূৰ যাবলৈ ক'ৰবাৰ ওচৰৰ জেগা এটা কোৱা সব বাদ দিয়ক পইচা খৰচ হ'ব নগ'লে বলক কাজিৰঙা যাওঁ তেনেহ'লে আৰু নেলাগে বুলি নক'ব দেই ঠিক আছে কাজিৰঙাই যাওঁ এনেও কাজিৰঙাতো মোৰ ফুৰিবলৈ মনে আছিলে ভালে হ'ব কাজিৰঙা গ'লে আজিয়ে যাওঁ নেকি আজি নগৈনো কেতিয়া যাম ঠিক আছে তেনেহ'লে তুমি টিংকুক কোৱাগে যোৱা কেতিয়া কৈছো মানিলে দে কাজিৰঙাতে ভালে আৰু দূৰ দূৰ জেগাত যাওঁ বুলি নাই কোৱা সেইটো হ'লে কামটো হ'লে ইমান তাৰ দেখাইছে যোৰহাটতো গৈছে তাৰে কি হ'ল হে একটা আমাৰ পাপা ফুৰাবলৈ কত নিনিয়ে এই বাবু মই বিচাৰো যে আপুনি আজি আমাক ক'ত ফুৰাবলৈ লৈ যাওক পাপাই নামানিলে কি হৈছে ভগৱানটো মানিব টিংকু ঐ টিংকু একদম ভাল খবৰ আছে কি খবৰ আছেনো ঐ তোৰ বাপে আজি কাজিৰঙা যাম বুলি ওলাইছে বল কি মা সঁচাকে কাজিৰঙা সঁচাকে নহয়তো কি মিছাকে নেকি ভগৱান থেংক ইউ আপুনি যে ইমান ভাল কাজিৰঙা যাব কাৰণে পাপা ক'লে বল ওলাই ল সোনকালে এঘণ্টাত আমি যামেই মই পেকিং চেকিং কৰোগৈ ঠিক আছে মই ৰেডি হৈ গৈছো হেৰি হ'ল নাইনো ইমান দেৰি লগাইছা আমি কাজিৰঙা গৈ পাওঁতে মানেচোন আধা ৰাতিয়ে হ'ব আগৰবাৰ 300 কিলোমিটাৰ দূৰ এই ৰ'ব পেকিং কৰোঁতেচোন টাইম লাগেই গৈছো নহয় কিহৰ ইমান হৰবৰি আছে আন্ধা ৰাতি হ'লেও মানুহে আমাক থাকিবলৈ দিব নহয় হোটেলে চোটেলে সেইদিনো বিচাৰে যাতে আমি আহো চব হৈ গ'ল নহয় বোলা এবাৰ যাওঁ বলক বলক পাপা মোৰ যে ইমান ভুল লাগিছে দেই ইমান দেৰি গাড়ীখনত আছো পিকা বিষাই গৈছেগে বহি বহি গাড়ীখনত ল'ৰা আমি আধা ৰাস্তাও পাৰ নাই কৰা পাই এতিয়ালৈকে 80 কিলোমিটাৰ হৈছেহে 300 কিলোমিটাৰ যাব আছে ভগৱান কেনেকে যে যাম নহয় হেৰি এইফালে চাওকচোন ইয়াতে ধাবা এখন আছে খাই যাওঁ নেকি ইয়াতে মোৰ যে ভোক ভোকে লাগিছে কি ধাবাখন কি বসন্ত ধাবা নেকি বসন্ত নহয় বসন্ত ধাবা বসন্ত বসন্ত বল বল তহঁতি যাওঁ মই গাড়ীখন থৈ আহিছো সোনকালে যা নহ'লে পাৰ্কিং স্পেচ নাপাম গাড়ীখনৰ কাৰণে আগৰ পৰাই ইমান ডাঙৰ নিবলৈ দিগদাৰ হয় আমি নামিছো তুমি গাড়ীখন থৈ আহা আমি একদম ভিতৰলৈ যাওঁ নামো দে ইয়াতে ঐ বাপে আহিছে নাইনো নাজানো দেই পাপাই গাড়ীখন পাৰ্ক কৰিব গৈছে বুলি কৈ কেনে এতিয়ালৈকে নাই অহা আহিলে ঐ তহঁতি অৰ্ডাৰ দিলি নাই দিয়া বল বল দিওঁ ঐ দিব নালাগে নহয় আমি বহি থাকো সেই মানুহ আহিবই দাদা বাইদেউ ৱেলকাম টু আৱাৰ ধাবা আপোনালোকে কি খাব কি আছেনো দন্তৱাৰী চব আছে ভাত ৰুটি মাংস মাছ পুৰি যি লাগে চব আছে চব বাদ দিয়ক সেই মেইন মালটো আছে নাইনো কি মেইন মালনো তই আমাৰ অসমীয়া মানুহৰ কাৰণে মেইন মাল কি নাজানো নেকি গাহৰি আকৌ পুৰা গাহৰি আছে নাইনো
যদি না উঠি যামগে দেই নেখাঙা যোনখন হোটেলত গাহৰি নাথাকে তাত মই ভাত নেখাঙেই ডন্ট ৱাৰি সব আছে এতিয়া আনিছো আৰু কিবা খাব নেকি বিয়াৰ চিয়াৰ নিচা ধৰা বস্তু কি আছে সব আছে এই বিয়াৰ মদ হান্স ৰঙা কলা বগা কলা জিল লাগে সব আছে হে এইটোহে হল আছলি ধাবা সেইটোৱে এইবোৰ নাথাকিলে নহয় আকৌ আমাৰ মানুহে মেইন গাহৰিটোহে বিচাৰে আৰু আমাৰ ধাবাতকৈ বেছি মানুহ নাহে নহয় সেইকাৰণে গাহৰি চাহৰি অকণমান কমকৈ কিনি থৈ দিওঁ 1 কেজি মানহে কিনো যেতিয়া খতম হয় আকৌ কিনোগৈ নহ'লে এনে বেয়াই হৈ থাকে ঠিকে কৰিছে আপুনি মানুহ আহিলেহে কিনিব লাগে ন নহ'লে চোন ৱেষ্টেজে হৈ যাব আপুনি চব বুজিছে এতিয়া আপুনি যাওক আৰু কিবা লাগে নেকি নে অকল সুধা গাহৰিয়ে খাব আৰু কি আছে আৰু কি লাগে এটা কাম কৰক না থালি লৈ লওক থালি সব একেবাৰতে থাকিব কি থালি আছেনো থালি কি সব ইনক্লুডেড আছে নেকি আমাৰ ওচৰত 2খন থালি আছে মহাৰজা থালি আৰু এখন হল অসমীয়া থালি পিজ্জা পাম নেকি ইয়াত লৰা তই পিজ্জা চিজা নহলে কি খাব নোৱাৰো নেকি কো বস্তু হে দিনটো পিজ্জা বাৰ্গাৰ সেইবোৰ খাই তাৰপৰা ফেৰকে হাগিবি হাগনি হ'ব এবাৰহে হাগনি হৈছে আকৌ নহয় হে ভাইটি বেয়া নেপাবা দেই আমাৰ ওচৰতে পিজ্জা বাৰ্গাৰ সেইবোৰ নাই নহয় মানুহে আমাৰ ইয়াত সেইবোৰ নেখায় অকলহে গাহৰিটোহে খায় দে হ'ব দে তই চোন গাহৰি খাওঁৱে কিহৰ পিজ্জা বাৰ্গাৰ লাগিছে কাইলৈ খাবি একেবাৰে যা বল কাজিৰঙাত খাবিগৈ বল দিয়া নেলাগে পিজ্জা মই খাম নহয় পিজ্জা আপুনি খাব লাগে আকৌ আচ্ছা বাদ দিয়ক আইচক্ৰীম নাই বুলি নকব দেই ভাইটি আছে আইচক্ৰীম আছে তুমি আগতে খাই লোৱাচোন গাহৰি চাহৰি যি আছে চব খাই লোৱা তাৰপৰা শেষত ডেজাৰ্টত খাবা আইচক্ৰীম শুনিলি নহয় বল এতিয়া খানাটো যে বৰ টেষ্টি আছিলে দেই সঁচাকে দে ভাল আছিলে মোৰ দেখোন আইচক্ৰীমটোৱে ভাল লাগিছে তইনো হেৰিয়ে ভাল পাবি তইনো ক'ত খাবি ভাল বস্তু বাদ দিয়া মোৰ আইচক্ৰীম ভাল লাগিছে আইচক্ৰীমে খাম মই গাড়ীখন লৈ আহিছো তোমালোকে ইয়াতে থাকা দেই যাওক সোনকালে যাওক বৰ গৰম উঠিছে দেই এচিটো চলাই লৈ আহিব যাতে গাড়ীখন আগৰবাৰ ঠাণ্ডা হৈ থাকে মই তোমাক কৈছিলো ন ঘৰত এচি বতাহ লৈ থাকো তুমি নামানিলা সেইটো কথা বেলেগ হয় যাওক সোনকালে গাড়ীখন আনকগৈ মই গৈছো মই হাল্লা কৰিব কি দৰকাৰ কলে বুজি নাপায় প্ৰশ্ন সুধিয়ে থাকিব আৰু তই কি কৰি আইচক্ৰীম খাই আছ একেবাৰতে খাই দেচোন ভাল লাগে হয়নেকে খাই টেষ্ট পাম জিভাখন ভাল লাগি যায় তোৰ জিভা কাটি পেলাম মই সোনকালে উঠা বেছি দেৰি কৰি লাভ নাই এনেও 12টা বাজিলে আমি পাওঁগে মানে 5টা মান বাজিবই নেকি লৰা উঠ আৰু আইচক্ৰীমটো গাড়ীৰ চিটত নেপেলাবি উঠিছো পাপা আৰু কিমান দেৰি লাগিব দেই বহুত দেৰি আছে 2 ঘণ্টামান লাগিব সময়তো লাগিবই 300 কিলোমিটাৰ দূৰ আছে পালোহি এতিয়া অকল হোটেল বিচাৰিবগৈ লাগে গাধ ইমান ৰাতি যাবি নেকি হাতী চাব হোটেল এখনতো বিচাৰি লওঁ কাইলৈ যাম মই ট্ৰাই কৰিছো নহয় ঠিক আছে ৰ তহঁতি নাম মই গাড়ীখন পাৰ্ক কৰি থৈ আহোঁগৈ সোনকালে আহিব দেই বলা ভিতৰলৈ যাও পাপা আহিবই বল পাপা বলা ৰুম এটা লংগৈ মই খাই একদম ওপৰ ফ্লৰটোত থাকিম দেই হ'ব আৰে দামটো চাই লওঁচোন আমি আম্বানী নহয় যিকোনো হোটেলত থাকি ল'ম দাম চাম চাব লাগিব নহয় গুড ইভিনিং মেনেজাৰ গুড ইভিনিং আপোনালোকে হোটেল বুকিঙৰ কাৰণে আহিছে আমি হোটেল বুকিঙৰ কাৰণে আহিছো একেবাৰে টপ ফ্ল'ৰটোৰ দাম কিমান হ'ব মানে এটা ৰুম একেবাৰে টপ ফ্ল'ৰত 7,000 रुपया per night আৰু আপোনালোকে খোৱা বোৱাবোৰ বেলেগকৈ কিনি খাব লাগিব হে ভগৱান আমি কেনেকে থাকিম ইমান দামী এখনত অকল শুব কাৰণে 7,000 টকা দিয়া নাই দেই আপোনাৰ হোটেলত আছে কিনো ইয়াত শাহৰুখ খান আহিব নেকি ইমান দাম আছে যে দামটো হ'বই লাক্সাৰিয়াছ 5-star হোটেল হয় আপোনালোকৰ ৰুমত চব পাব প্ৰতিটো ৰুমতে দামী LCD লাগি আছে য'ত আপুনি যি মন যায় চাব পাৰিব মই অকল টিভিটোৰ কাৰণে ইমান দাম দিয়াত নাই বই টিংকু বেলেগ এটা হোটেলত যাম মই অকল টিভিটোৰ কাৰণে 7,000 টকা দিব নোৱাৰো এৰাতিত 7,000 টকা কিমান লুটিছে
হোটেল হয়? হয়তো হয়তো হোটেলে কি কৰ গৈছা নেকি? বলক বলক, কি জানে সস্তাতে দিয়ে। হেৰি শুনিছানে? কি হ'লনো? ইয়াত যদি দামটো যদি বেছি কৰে আমি কি কৰিম? দিব আকৌ পইচা আপুনি। কি দিব অকমানে? মই কিমান পইচা ক'ব পাৰোঁ? হেল্ল' মেমেন ছাৰ এণ্ড ৱেলকাম টু আৱাৰ হোটেল। আপোনালোকে ৰুম এটা বিচাৰি আহিছেনে? আমাক এটা ৰুম লাগিছিলে থাকিবৰ কাৰণে। ঠিক আছে ঠিক আছে। আপোনালোকৰ বাজেট কি? বাজেট বাদ দিয়ক, 5,000তকৈ কম হ'লে হ'ল। তেনেহ'লে এটা কাম কৰক, সেই 5,000 টকীয়া ৰুম এটা লৈ লওক। আমাৰ 300 টকাৰ পৰা 5,000 টকালৈকে এটা ৰুম আছে। কি ক'লে? 300 টকাৰ ৰুম? 300 টকীয়া ৰুম লাগিব নেকি আপোনাক? লাগিব লাগিব। পিছে ফেচিলিটিজ কি পাম? ফেচিলিটিজ ভাবিব নালাগে, আপোনালোকে একো নাপায়। সুদা মাটি ধুব লাগিব, সেইটো ৰিজৰ্টখনৰ বাহিৰত। কিন্তু তথাপিও আমি আপোনালোকক 300 টকা চাৰ্জ কৰিম। এই মনটো ভাল লাগি গৈছিলে নহয়। এটলিষ্ট 2,000 টকাটো লৈ লওক। হ'ব 2,000 টকাতে লৈ ল'ম। আহক তেনেহ'লে চাইন টাইন মাৰকহি। চৰাইসকল দেখিলে নহয়, আমি কেনেকৈ কাজিৰঙালৈ আহিলো আজি। আজি ভিডিঅ'টো ইমানতে সমাপ্ত হয়। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। ধন্যবাদ। মই এতিয়া শুগৈ, বহুত ভাগৰ লাগিছে। আৰু মই আপোনালোকক দেখাই আছো আমি কেনেকৈ কি কৰোঁ।